হেল্ল' নমস্কাৰ বন্ধুসকল, তো কি খবৰ আপোনালোক? আশা কৰিছোঁ সকলোৰে যাৰ বেয়া চলি আছে তেওঁলোকৰ যাতে ভাল হয়। আৰু গাইছ এতিয়া ৰাসৰ বতৰ, আমি যে আছোঁ ৰাস চাবা হাউলি, এতিয়া পাম নলবাৰী। পেটলা ঘুমাই আছে, মন্টু আছে, নলবাৰী পালোঁ আৰু গাইছ বেয়া নাপাব। মন্টুক দেখা নাই নেকি সেইটো? তো এই নলবাৰী ৰাস এইগিলা কি মাৰুতি পাৰ্কিং বোলে। হা তাৰপৰা আৰম্ভ গাইছ। গ্লাছত নহয়, গ্লাছত খুলি দিম। মাজুলীয়ে যাম বুলি ভাবিছিলোঁ গাইছ, কিন্তু তাই মিলাব নোৱাৰিলোঁ। এই গাইছ নলবাৰী ৰাস, নলবাৰী চাওঁ এই নলবাৰী ৰাস গাইছ। গ্লাছখন খোলা নাই কাৰণ মানে মোবাইলটো চুৰ হ'ব পাৰে, আৰু এইটো মোৰ নহয়, গমেই পাই মন্টুৰ মোবাইল। মন্টু মোক কি কৰিব সেই কথা আৰু। নলবাৰী ৰাস আমাৰ বা বেতাল ভাই ইয়াত কৈ আহিম বাৰু, এতিয়া আমি আকৌ আহত সোমাই যাম। একো নাই মন্টু মই আহা আৰু মন্টু মানৰ ললিপপ নহয় দেচোন লৈছে। আমি ভাল কৰি নহয় গাইছ, আমি মানে চিকট এইবিলাক বেয়া বস্তু মুখত নিদিওঁ। আৰু মানে কি গাইছ, গাড়ী এটা থোৱা আছে টিহু না পাঠশালাত গাইছ, চাহ তাহ খালোঁ। তো এতিয়া হাউলিক লেগি যাই আছোঁ, আপোনালোকৰ চাই থাকক, ভিডিঅ'টো কণ্টিনিউ কৰক। বহুত দিনৰ মোৰ ভিডিঅ' দিছোঁ এইবিলাক ট্ৰাক গাইছ চাব পাৰে, জাম হৈ গৈছে। আৰু এইফালে ভাবিছোঁ বনাই আছোঁ ওপৰত। এই একবাৰ যা এই নাথাকে গাইছ পেটলা চিনেমেটিক ল'ব লাগিব। এইবিলাক চব পাগল গাইছ। এইয়া মই মোক কিয় বুলি নাথাকে তো বোলো গাইছ চাই লওঁ। যেন মানে আমি চেষ্টা কৰি এইবাৰ বেটাৰীত আহিছোঁ, এইবাৰ হাউলি পামে আৰু পাওঁ হৈছোঁ। হাউলিতে আছোঁ এইবাৰ। হাউলিতে নেকি? পালটো চব কি গম পাই নাই পামে আৰু ৰাসৰ হলা পামে আৰু চাই মোবাইলটো অকণমান টান মাৰি দি হেৰি গাইছ মানে কি, যদি ভিডিঅ'টো আপলোড নহয় আপোনালোকে জানিব কি মোবাইলটো ৰখি, যদি আপলোড হয় ভাবো কি মোবাইল ভালে আছে। তুমি ভাবি লওক যদি আপলোড হয় ভাবো আৰু মোবাইল আছে এতিয়া ষ্ট'ৰ কৰিব পৰা নাই, চলি ভাল। মোবাইল চুৰ কৰিছে কি আমাৰ 50 টকা এই পাইছোঁ গাইছ কিবা কিবি ৰবক অলপ নিমিলাও গাইছ। ফাইনেলি আহি পালোঁ, এই এক খোজ দিলোঁ। এই আমাৰ পেটলা দা, এতিয়া মই নিচু দা, এতিয়া চম্পা বা আৰু আগফালে চাই ৰহ। আমাৰ তাতো হ'লেও কথা কিন্তু আমি সেই ভিডিঅ'টো উবাৰ বেলেগ জেগাত আহিলি নহয়, বান্ধি থৈ দিব নৰা আগত বাছত মোবাইল লগাই দিব গাইছ। ক'ব এই ম'ম' খাইছে পিছত ধুবে কিবা কৰগে, এইবিলাক কৰাত চাই শান্তিত যাম, ৰাস চাম ন, চাই পেলাই গুচি যাম। ঐ ৰাসৰ হ'ল এইবাৰ প্ৰথম হাউলি ৰাস। আৰু এই মানুহৰ কাৰোবাক লগ পালে ভাল আছিল, তাকো ডিম্পুহঁতক মোক লগ ধৰিলে ভাল আছিল। এনে ফোন কৰি থাকে দেখোন লগ পাম দিছোঁ। একেবাৰে মেইন জেগাক লাগি যাওঁ হাউলি পৌৰসভা। কি হৈছে গাইছ? গাইছ এইবোৰ চব লটাৰী। ই বহুত কথা কৈ থাকে এইগিলা কি ব্ৰিজৰ তলত গাইছ। অনুভৱ কেনে? আপোনাৰ অনুভৱ কেনে? মজা নেকি? মানুহ আছে দেই গৈছোঁ গাইছ। এইবিলাক জোতা গাইছ আপি আপাৰ সমান, হ'লেও পূজাৰ দৰে ফিল্ডটো নাই। জোৰা কি লাগে? গামহাৰু লাগে, বিহুক লাগি তোক নাংগে। চাওক
সখী হে বৃন্দাবনে গোকুলরে শ্রী কৃষ্ণ নয়ন ভরিছা সখী হে বৃন্দাবনে গোকুলরে শ্রী কৃষ্ণ নয়ন ভরিছা হরি হে শরত কালরাত্রি অতি বিতুপন রাস guys পানি পড়ি আছে উপর পানি তো করবে পাঁচু উপর পড়া পড়া এটা পানি আইছে বারে বারে এই শ্রীকৃষ্ণ গাছ পাহাড় খান যে ডাঙি রছিল এটা মতো ভালো আছে না ঠিক আছে কলা গুরু বিষ্ণু ভকত রাবা এটা মা ককা কিন্তু ভাড়া করলা জ্যোতি ভকত আগৰলাৰে কোনি হৰ মাইটো আমাৰ এইয়া গাঁও গৈ itu কি বলেন গো কম্বো কৃষ্ণ কিছু কিছু ভাল লাগছে এইটো বস্তু এটা ন আৰু কিবা বস্তু মানে পৰিকাটি এটা আছে কিবা এটা বেছি আছে আৰু শিলখানটো ডাঙৰে বহুত ডাঙৰে আৰু মেইন মন্দিৰ হৈছে ওপৰৰ এইটো যায় আছো তাকালি এইটো এটা মন্দিৰ এই কিবাটো চাই হবা আমার পেটলা গেছে একলা একলা দিচ্ছি হরি হে সঙ্গে কুমল বৃন্দ বনধিক ধিক যমুনা নদীর জলে পরশি কমিক যমুনা নদীর জলে পরশি কমিক গাইস রাধা কৃষ্ণ রাধা কৃষ্ণ রাধা কৃষ্ণ রাধা কৃষ্ণ রাধা কৃষ্ণ রাধা কৃষ্ণ কি বনাই পেলছে তো দুটা হা রাখ গাইস মিনা বাজার এটা চকতে ঘূৰা নাই ইটো ঘূৰি আছে আৰু এইটো ঘূৰি আছে মানুহ এটাই ৰাখে ন এই কৈছে মানুহ এটাই ৰাখে ন মই
গাইছ एलिजार की खड़ी खत्म होने वाला भाई ये खेला अभी शुरू होगा এই কিমান এটা ये মাৰে खेला এই अभी स्टार्ट होगा জিলেপি খাব বেছি হৈছে পানী কিনে খাওঁ দিয়া পাণটো খাই ভাল লগা নাই খাই লাগছে খাই এইটোতো বৰ তো এতিয়া যাই আছো চম্পা গুম্বাটিত ড্ৰাইভাৰে গাড়ী চলাই আছে আগফালে এটা আছে গধূলিটা আৰু এতিয়া টাইম চাম ঠিকে দেই আৰু এতিয়া টাইম গাইছ 1:12 বছৰটো ৰাস শেষ আৰু বুলি ক'ব পাৰি 1:12 ভালকৈ চালোঁ ৰাস মানে ৰাসতো একো হাল্লা নাই হাউলি ৰাস চাইছোঁ মোটামুটি ৰাস শেষে হৈছে গাইছ 1 বজাক লাগি ৰাস চোৱা ধেমালি নহয় কৃষ্ণও নাছিল ইমান দেৰিক লাগি আৰু আমি আছোঁ এই আজি ভিডিঅ'টো এইখিনি আছে যদি ভিডিঅ'টো আপোনাৰ ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা তেতিয়ালৈ বাই বাই জয় আহোম গাইছ ধন্যবাদ